হাই ৱেলকাম টু আৱাৰ চেনেল। আপোনালোকে মোক ইয়াৰ আগতে চোৱা নাই আৰু মোক চিনিও নাপায় চাগে, কাৰণ মই কোনো ডাঙৰ ব্লগাৰো নহয় বা কণ্টেণ্ট ক্ৰিয়েটৰো নহয়। গতিকে আপোনালোকে মোক চিনি নাপায় আৰু মোৰ বিষয়ে জানিবৰ বাবে চাগে আপোনালোকে ইমান এটা ইচ্ছুক নহয়। মোৰ জীৱনটো, মোৰ পৰিয়ালটো, মোৰ নামটো জানিবৰ বাবে হয়তো আপোনালোক ইচ্ছুক নহয়। তথাপিও পোনপ্ৰথমবাৰৰ বাবে যদি ছ'চিয়েল মিডিয়াত আহিছোঁ, ইউটিউব জগতত যাব বিচাৰিছোঁ, আপোনালোকৰ মৰম ভালপোৱা আশীৰ্বাদ বিচাৰি, গতিকে মোৰ পৰিচয়টো আপোনালোকক দিবই লাগিব। মোৰ নাম চাহিল আহমেদ। মই দৰঙৰ দলগাঁৱত থাকোঁ। মই এইবাৰ হায়াৰ ছেকেণ্ডেৰী এক্সামত উত্তীৰ্ণ হৈ মংগলদৈ মহাবিদ্যালয়ত গ্ৰেজুৱেশ্যন কৰি আছোঁ, BA। ময়ো এজন ব্লগ লাভাৰ হয়, মানে ময়ো ব্লগবোৰ চাই ভাল পাওঁ। মানে মই যাৰ ব্লগবোৰ চাওঁ সিহঁতৰ ব্লগবোৰ চাই নিজে ভাবিলোঁ যে কিয়নো নিজে কণ্টেণ্ট ক্ৰিয়েট কৰিব পৰা যাবনে নাই। সেইবুলি ভাবি ইউটিউব জগতত ভৰি দিছোঁ, ইউটিউবত আহিব খুজিছোঁ যে নিজে কিবা এটা কণ্টেণ্ট কৰিম আৰু ইউটিউবত যদি এটা আপোনালোকক লৈ ফেমিলি বনাব পাৰোঁ আৰু সেই ফেমিলিটোৱে মোক যদি অলপ ছাপোৰ্ট কৰে, মৰম ভাল পোৱা দিয়ে, হয়তো আগন্তুক দিনত মই ভাল কণ্টেণ্ট দিব পাৰিম আপোনালোকক। আপোনালোকক মৰম ভাল পোৱা দি যাব, মই আপোনালোকক ভাল কণ্টেণ্ট দি যাম। আপোনালোকে অলপ মৰম আৰু ছাপোৰ্ট কৰি যাব। আপোনালোকৰ মৰম আৰু ছাপোৰ্টৰ বাবে মই ভিডিঅ'বোৰ ভালদৰে বনাব পাৰিম আৰু ভিডিঅ'বোৰত লাইক কমেণ্ট শ্বেয়াৰ কৰিলে মোৰো ভাল লাগিব। ময়ো মটিভেশ্যন পাম আপোনালোকৰ পৰা যে নাই, মোৰ ফেমিলিটোৱে মোক ছাপোৰ্ট কৰি আছে বুলি মই বহুতখিনি মটিভেশ্যন হ'ম আৰু ভাল আপোনালোকক কণ্টেণ্ট দিবৰ কাৰণে মই ৰেডি থাকিম। আৰু মোৰ বিষয়ে মানুহে যদি কিবা কৈ থাকে, 4জন মানুহ একেলগে হৈ মোৰ বিষয়ে কিবা কৈ আছে, মই সেইবিলাক গুৰুত্ব নিদিওঁ, কাৰণ মই আপোনালোকৰ বাবে ভিডিঅ' বনাই আছোঁ, আপোনালোকক দিম ভিডিঅ'। সেই বেলেগ 4জনে মোৰ বিষয়ে কি কৈছে সেইবোৰ শুনিব মোৰ দৰকাৰ নপৰে। গতিকে মই আনৰ কথা ইমান এটা গুৰুত্ব নিদিওঁ, ইগন'ৰ কৰি চলিব লাগিব। কাৰণ বৰ্তমানৰ সমাজটোৱে তেনেকুৱা, আপুনি কিবা এটা কৰি আছে যদি এতিয়া আপোনাৰ ভালটো চাব নোখোজে, সেইকাৰণে মানে কিবা এটা যদি কৈ আছে আপোনাক, আপুনি ইগন'ৰ কৰক, আপুনি আপোনাৰ কামত ফ'কাছ কৰি যাওক, এদিন আপুনি ছাকচেছ হ'বই। প্ৰথম ব্লগ, ইমান বেছি একো নকওঁ আৰু ইমান ডাঙৰো কৰিব নোখোজোঁ, ফাৰ্ষ্ট ব্লগ হয়। আই হোপ আপোনালোকে যিখিনি কৈছোঁ বুজি পাইছে আৰু আপোনালোকে মোক মৰম ভাল পোৱা এনেদৰে দি যাব আশা কৰিছোঁ। এইখিনি কৈয়ে আজিৰ ভিডিঅ'খিনি ইয়াতে সমাপ্ত কৰিছোঁ।